হাই ফ্ৰেণ্ড, আপোনালোক সকলোকে এটা নতুন ভিডিঅ' সৈতে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই লৈ আহিছোঁ এটা লোকেল চিকেন ৰেচিপিটো বনাবৰ বাবে আমাক লাগিব পিঁয়াজ, কেঁচা জলকীয়া, শুকান জলকীয়া, আদা নহৰু, আলু আৰু এইফালে মই মাংসখিনি হালধি আৰু নিমখ সানি মেৰিনেট কৰি থৈছোঁ। এইফালে এইখিনি মছলা লাগিব আমাক ৰেচিপিটো বনাবৰ বাবে। কেইটামান পাঁচফোৰণ আৰু গোটা জিৰাও লৈ লৈছোঁ আৰু কেইপিচমান আলু। তেনেহ'লে ব'লক এয়া আদা নহৰু পিচি লৈছোঁ, বনাবলৈ আমি ষ্টাৰ্ট কৰোঁ। কেৰাহীত তেল দি দিলোঁ, তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে। এয়া চাওক, এতিয়া ইয়াত গোটা জিৰা আৰু পাঁচফোৰণকেইটা মই দি দিলোঁ। এইকেইটা ধুনীয়াকৈ ফুটি আহি তাৰপিছত মই পিঁয়াজ দি দিছোঁ। আৰু কেঁচা জলকীয়া দুটামান ফালি ফালি দি দিছোঁ এনেদৰে। এতিয়া আমি খুন্দি লোৱা আদা নহৰু পেষ্টটো ইয়াত দি দিছোঁ। গোটেইখিনি পেষ্ট ইয়াত দি দিম। এতিয়া ভালদৰে গোটেইখিনি আমি লৰাই দিম। এয়া চাওক, পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ আহিছে। ইয়াত মই দুটা শুকান জলকীয়া দি দিছোঁ আৰু লগতে এতিয়া আমি যোনখিনি গুড়ি মছলা আছে সেইখিনিও দি দিম। এয়া মিট মছলা দিছোঁ, চিকেন মছলা, জিৰা পাউডাৰ, তাৰপিছত দিম ধনিয়া পাউডাৰ জোখমতে দি দিছোঁ। তাৰপিছত আকৌ এবাৰ ভালদৰে লৰাই লৈছোঁ। পিঁয়াজ আদা নহৰুখিনি ভালদৰে ভাজি হৈ গৈছে, কালাৰটো ধুনীয়া এটা কালাৰ আহিছে। এতিয়া অলপ ৰেড চিলি দি দিছোঁ। এয়া চাওক, ধুনীয়া এটা কালাৰ আহিছে। লাষ্টত হালধি দি আমি ভালদৰে আকৌ শুকান মছলাখিনি মিলাই ল'ম তেল আৰু পিঁয়াজ নহৰু আদাৰ লগত। এয়া চাওক, ধুনীয়াকৈ এইখিনি ভাজি হৈ গ'ল। এতিয়া আমি মাংসখিনি দিব পৰা হৈ গ'লোঁ। এতিয়া ইয়াত আমি মাংস দি দিছোঁ। এতিয়া মাংস দি মেলি ভালদৰে লৰাই ল'ব লাগিব, যাতে মছলাখিনি মাংসখিনিৰ গাত ভালদৰে লাগি যায়, মিলি যায়, মাংসৰ ভিতৰলৈ সোমাই যায়। সেইদৰে আমি ভালকৈ লৰাই দিম। এতিয়া মই ইয়াত জোখমতে নিমখ দি দিছোঁ। নিমখ দি পেলাই আকৌ এবাৰ আমি ভালদৰে লৰাই দিম, নিমখখিনি মিলি যোৱাকৈ। এতিয়া অকণমান সময় এনেদৰে ভাজ খাবলৈ ঢাকোন মাৰি ৰাখি দিছিলোঁ। এয়া চাওক, ধুনীয়াকৈ ভাজ খাই গ'ল। এতিয়া ইয়াত মই আলুখিনি কাটি লৈছিলোঁ যে সেয়া দি দিছোঁ।
আলুখিনি এড কৰি দিছোঁ। এতিয়া আলুখিনিও ভালদৰে লৰাই দিম। এয়া এনেকৈ ভালদৰে মই লৰাই দিছোঁ। এইখিনি ধুনীয়াকৈ ভাজি হৈ গৈছে। এয়া চাওক ধুনীয়া এটা কালাৰ আহিছে। এতিয়া ইয়াত মই জোখমতে পানী অলপ দি দিছোঁ। যিহেতু অকণমান দেৰি ভালদৰে সিজাব লাগিব, সেইটো কাৰণে অলপ পানী সৰহকৈ দিছোঁ। কিন্তু মই পানী ইমানখিনি নাৰাখোঁ। এয়া চাওক পানী দি মেলি অলপ দেৰি ৰাখি থোৱাৰ পিছত এয়া ফাইনেল মাংস হৈ গ'ল। এতিয়া ইয়াত গৰম মছলা অলপ দি দিছোঁ। গৰম মছলা দি দিলোঁ। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল। দেখিবলৈ কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাব। এয়া চাওক একদম ইজি। আপোনালোকে একদম সহজতে ইমান ধুনীয়া টেষ্টি এটা লোকেল চিকেন বনাই খাব পাৰিব। বহুতেই টেষ্টি হয় আৰু বহুতেই ইজি হয়। এনেদৰে খাই চাবচোন, খুবেই ভাল লাগে খাবলৈ। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এয়া চাওক মই লগত ৰুটি দুখন লৈ লৈছোঁ। আপোনালোকে ৰুটি ভাত যিকোনো লগতে এই ৰেচিপিটো খাব পাৰে। খুবেই টেষ্টি হয়। আশা কৰোঁ ভাল পালে ভিডিঅ'টো চাই। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ লগ পাম। ধন্যবাদ।